মই আপোনালোকৰ বাবে লৈ আহিছোঁ বৰল। আমি বড়ো মানুহবিলাকে বৰল বুলিয়ে কওঁ, কিন্তু আপোনালোকৰ হ'লেও কি কয় মই নাজানো। চ' মই আজি মানে মোৰ ৰুমৰ খিৰিকীৰ বাহিৰ চাইডে বৰল বাহা লৈছিলে। চ' এই বৰলটো কামুৰিলে কেনেকুৱা বিষ আপোনালোকে জানেই চাগে। চ' আজি সেই বৰলটো মই মাক পাৰিব কৈছোঁ। ত' কেনেকৈ পাৰে আৰু কেনেকৈ বাচিব, কেনেকৈ বনাব, চ' সেয়ে দেখাই আছোঁ আপোনালোকক। চ' প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু গাইজ আপোনালোকে ক'ব নহয় মোক মাস্কখন কিয় লৈছে বুলি। এই মাস্কখন হৈছে ছেফটি, মানে যাতে বৰলে মোক চিনি নাপায় মই পাৰিব গৈছোঁ বুলি মাৰ লগত। চ' সেইটো কাৰণে মই ছেফটি। গাইজ এইবিলাক বৰল খোৱা মানুহ দেখিছে, গৰম পানী আৰু কিবা কিবি দি দিছে খাব পাম বুলি। এই গৈছে মায়ে আৰু এই যোগাৰ দিছে গৰম পানী ছটিয়াব এইবাৰ। বৰলটো পাৰিবৰ কাৰণে আমাক এতিয়া লাগিব ফাৰ্ষ্ট অফ অল গৰম পানী। চ' গৰম পানীতে সেই বৰল বাহাটো তলত থৈ দিব। তাৰপিছত গাইজ এটা কামোৰা সেই খালা। বৰলখিনি গৰম পানীত পৰি যাব আৰু তাৰপিছত আমাৰ বৰলটো পাৰা হৈ যাব। চ' সেয়াই আছিলে বৰলৰ টেকনিক। গাইজ বৰল পাৰা মানুহজন এইজন, কাৰোবাৰ ঘৰত যদি বৰল পাৰিব লাগে তেন মাতিব পাৰিব, আৰু মাতিবৰ কাৰণে মোক কমেণ্ট কৰিব। এইজনে হৈছে বৰল পাৰা মানুহ। আৰু গাইজ এইটোৱে আছিলে বৰলৰ বাহাটো যিটো। আৰু এতিয়া গাইজ বৰলখিনি এনেকৈ এটা এটাকৈ উলিয়াব লাগিব। আৰু এতিয়া এইখিনি বৰলখিনি উলিওৱা হৈ গ'ল। চ' এতিয়া এইখিনি অকণমান গৰম পানীত দিব লাগিব। গাইজ এতিয়া বৰলখিনি ওলোৱা হৈ গ'ল। আৰু এতিয়া বৰলখিনি মই ভাবিছিলোঁ বৰলটো উলিয়াই ডাইৰেক্ট ভাজি খায়, কিন্তু এনেকুৱা নহয় গাইজ, মাছৰ নিচিনাকৈ বাচিব লাগে। মানে মাছৰ আমি যেনেকুৱা পেটাটো ওলাওঁ ভিতৰৰ, চ' বৰলৰো তেনেকুৱা ওলাব লাগে। সেইটো এনেকৈ। আৰু গাইজ এইখিনি এতিয়া বাচা কুটা হৈ গ'ল। চ' এইখিনি এতিয়া ফ্ৰাই কৰি দেখুৱাই আছোঁ আপোনালোক। তো গাইজ এয়া আমাৰ হৈ গ'ল বৰল ফ্ৰাই, এয়া ড্ৰাই ফ্ৰাই। গাইজ মই ফ্ৰাই কৰাটো নেদেখালোঁ, বনোৱাটো মই দেখাম বুলি ভাবিছিলোঁ, কিন্তু মায়ে পটককৈ ভাজি দিলে। চ' মই সেইটো কাৰণে সেইটো ক্লিপটো ল'ব নোৱাৰিলোঁ, মায়ে মানে পটককৈ ফ্ৰাই কৰি দিলে। চ' এয়া। আৰু গাইজ খোৱা মানুহজন এইজন। কেনেকুৱা হৈছে? কেনেকুৱা হৈছে? এই মজা। আঙুলি চেলেকি চেলেকি খাইছে। মজা। চ' এই আছিলে মোৰ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈকে বাই বাই।